মই ভাগৰুৱা কথা অলকা ডেকা আবৃত্তি চুম্পী ভূঞা। সেই সময় মই যে আজি অতি ভাগৰুৱা। মানৱতাৰ লোভ লালসাই মোক নিথৰুৱা কৰি পেলাইছে। মই সঁচাকৈ আজি ভাগৰুৱা। পৃথিৱীৰ আকাশে বতাহে পাইছোঁ কলা মেঘৰ বহু কলুষিত ভৰা হুমুনিয়া। নাই য'ত শান্তিৰে উশাহ লোৱাৰ একোটি শান্তিময় পথ। আজি মই অসুখীয়া হৈ পৰিছোঁ। অলপ শান্তিৰে বিশ্ৰাম ল'ব বিচাৰিছোঁ। দেখিছোঁ মই চৌদিশে হাহাকাৰে ভৰা তমসাৰ কান্দোন। সেই কান্দোনে যেন মোক কিৰিলি পাৰি তিৰস্কাৰ কৰিছে। হাই বসুন্ধৰা, তুমি ভাগৰি পৰিছা। অলপ জিৰণি লোৱা। তমসাৰ তিৰস্কাৰ ভৰা কিৰিলিত মই অতি লজ্জিত। সেই মানৱ, এতিয়াও মোক নুবুজাকৈয়ে আছানে? অশ্ৰুসিত নয়নেৰে পৃথিৱী ধুৱাই দিছোঁ। তোমালোকে ঘৰতে থাকা, শান্তিৰে থাকা। মাথো শান্তিৰে মোক অলপ জিৰণি ল'ব দিয়া। মই যে আজি বৰ অসুখীয়া, অসহায়, নিথৰুৱা, অতি ভাগৰুৱা। ধন্যবাদ।